Wish that you were mine. I miss you, I miss you, I miss you all the time. I wish that, I wish that, I wish that. গুড মৰ্ণিং এভৰিৱান, মই বৰ্ণালীয়ে বৰ্ণি তালুকদাৰ চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আচলতে আজি বহুত দিনৰ মূৰত নলকে থকা পাছতো উপায় নাইকিয়া হ'ল। ল'বলৈ গৈ আছোঁ, ইনজেকশ্যন ভেকচিন ল'ব গৈ আছোঁ। বহুত ভয় লাগি আছে, দেৰিয়ে হৈছে ভাবিলোঁ, কিন্তু এতিয়াই ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। মই বেজীলৈ বহুত বেছি ভয় কৰোঁ। বহুত কাহিনী আছে বেজী লোৱাক লৈ, ইনজেকশ্যন লোৱাক লৈ। যদি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ ভিডিঅ'টো চাব শেষলৈকে, তাৰপিছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। ব'লক, বুকু ডিপিং কৰি আছে। এইখিনি মই মিউট কৰি দিছিলোঁ, মোৰ অৱস্থাটো কি ক'ম আৰু আপোনালোকক। মানুহে কেনেকৈ ইমান ইজিলি ল'ব পাৰে নাজানো আৰু। ফ্ৰেছ হৈ মেলি আহি গ'লোঁ, বেজী লৈ আহি। গাটো অলপ বেয়া লাগিছেই মানুহ, আৰু তাতে মোৰ বহুত ভয় লাগে। আচলতে মানুহবোৰে কেনেকৈ ইমান ইজিকৈ লয় জানো বস্তুটো, একো গমেই নোপোৱাকৈ মোৰ কিন্তু বহুত ভয় লাগিছিলে সেই সময়ত। এতিয়া আৰু আহি পিনি এইটো খানাটো বনাবই লাগিব খাবৰ কাৰণে, কিন্তু বনাব একদম মন যোৱা নাই, কিন্তু উপায় নাই, কিবা এটা বনাই খাবই লাগিব। এনেকুৱা সময়ত ঘৰলৈ বৰ মনত পৰে মাজনীলৈ। যদি এনেকৈ আজি বেজী লোৱা, যদি ঘৰত থাকিলোহেঁতেন, যদি মই ধৰক এনেকৈ বেজী ল'লোহেঁতেন, বা তেতিয়া ধৰক মাহঁতে একো কৰিব নিদিলেহেঁতেন, চব কৰি মেলি মুখৰ আগত দিলেহেঁতেন। সময়বোৰ বৰ মিছ কৰোঁ, কিন্তু কি কৰিব, উপায় নাই, বাহিৰত আছোঁ যেতিয়া কৰিবই লাগিব নিজে। সেয়াই আৰু, কিবা এটা বনাম এতিয়া, বনাই মেলি আৰু খাম, তাকে আৰু। ঠিক আছে বাৰু, ৰখাম ৰ'ব কি বনাইছোঁ আপোনালোকক। গমেই পাইছে কিনো কৰোঁ, সেইকাৰণে ভাবিলোঁ কোমোৰা আছিলে, কোমোৰা আলু অকণমান দাইল তিয়াই দিছিলোঁ। তাৰপিছতে আৰু মাছ আছিলে অকণমান, এয়া মাছ, লোকেল মাছে হয় বাৰু। তাৰপিছতে এনেকৈ বোলো অকণমান বনাম আৰু এখনীয়াকৈ বনাম আৰু বনাই মেলি খাম, তেনেকৈ থৈ দিম আৰু পাল মাৰি। সেয়াই আৰু। আচলতে লিঠা মাছৰ পিচ হয়, মইতো ভালকৈ বনাব পাৰিলোঁ ভালে আছিলে, কিন্তু মোৰ যি অৱস্থা, কিন্তু ভালকৈ বনাম আৰু। সেইকাৰণে এতিয়া যিহেতু দাইলখিনি উতলি আহিছে, এটা দি দিম আৰু। এতিয়া খালি পানী একদম বহুত কমিব লাগিব, কাৰণ দাইলটো সিজা নাই ন, দাইলটো সিজিব লাগিব। সেয়াই আৰু ইয়াতে আৰু কেইটামান আছে ভজা মাছ, লোকেল মাছ। সেয়াই আৰু মোৰ পৰা উতলক এতিয়া। ৰেডি হৈ গ'ল, কিন্তু খোৱা নাই। ভাবিলোঁ অকণমান ৰেষ্ট লৈ লওঁ, আহিয়ে চিধা গা ধুই পিনি কামত লাগি গ'লোঁ যে অকণমান। এতিয়া গাটো অকণমান দুৰ্বল যেন লাগিছে, সেইকাৰণে ভাবিছোঁ অকণমান ৰেষ্ট লৈ অকণমান দেৰিকৈ ভাতটো খাম। সেয়াই আৰু, আপোনালোকক যদি পাৰোঁ দেখুৱাই থাকিম বাৰু, যিমান দূৰ সম্ভৱ হয়। কালিৰ পৰা মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, এতিয়া ৰাতি 9টা বাজি গ'ল। আচলতে কালি ভেকচিন লোৱাৰ পিছৰ পৰাই ইমান বেছি গা বেয়া হ'ল, এতিয়াও গা বেয়া হৈয়ে আছে। এই হাতটো যোনটো মোৰ লেফ্ট হেণ্ড, বাওঁ হাতটো মই এতিয়াও দাঙিব পৰা নাই, জ্বৰ, মাথা বিষ বহুতখিনি হৈছে। তথাপিতো এতিয়া দিনটো তেনেকৈ কটালোঁ, কিন্তু নিজৰ খোৱাখিনিতো নিজে কৰিবই লাগিব, বাকীখিনি হ'লেও নহ'লেও। সেইকাৰণে, আৰু যিহেতু গাটো বেয়া লাগিও আছে, জ্বৰ উঠি আছে, সেইকাৰণে অকণমান ছাগলী মাংস আনিলোঁ। তাকে বোলো অকণমান জটপটকৈ বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম যদি ভাল হয়। চাব আৰু ভিডিঅ'টো শেষলৈকে। কিন্তু মানুহৰ ভেকচিন লৈ কিন্তু মই পাই গৈছোঁ দেই। সেয়াই আৰু, চাই থাকিব ভিডিঅ'টো। এয়া মাংসখিনি আচলতে অলৰেডি মই মছলা চছলা চব সানি থৈ দিছিলোঁ, হালধি নিমখ। আৰু মই ভিডিঅ' কৰিম ভাবি থাকোঁতে মোৰ কিনো মাইনত চলিলে পাহৰিয়ে গ'লোঁ আচলতে মই ভিডিঅ' অন কৰিবলৈ। তাৰপিছতে লৰালৰিকৈ আকৌ অন কৰিছোঁ,
পিঁয়াজৰ মই এইখিনি দি দিলোঁ, নহৰু পেষ্ট, আদা নহৰু পেষ্ট ডাইৰেক্ট দি দিছোঁ আৰু বিলাহী আচলতে মোক ঘৰৰ পৰা পিছত মায়ে মানা কৰিছিলে কিয় বিলাহী দিলা, কিন্তু মই পাহৰি গ'লোঁ, বিলাহী দি দিলোঁ। ঝটপট আৰু খানা, মানে বৰ বেছি হেৰি কৰি থকা নাই আৰু। মই মছলা তাত অলৰেডি দিছোঁৱেই, তথাপিও আৰু অকণমান দি দিছোঁ, কাৰণ অলপ ছাগলী মাংসত অকণমান বেছি হ'লে ভাল মছলাটো। এইখিনি লাহেকৈ হেৰি কৰিছোঁ, পিঁয়াজ মছলা পিঁয়াজ চব এইবোৰ দি অকণমান সিজাৰ পিছতে আকৌ দি দিলোঁ ইয়াতে মাংসখিনি। মাংসত মই অলৰেডি মছলা, হালধি, নিমখ চব সানি মেৰিনেট কৰিয়ে থৈছিলোঁ। এতিয়া এনেকৈ ভাজি ল'ম আৰু। এতিয়া এইখিনিও আকৌ এবাৰ অলপ ঢাকাৰ পিছত চাইছোঁ, এইখিনি ফ্ৰাই হৈছেই। তেনেকৈ অকণমান ফ্ৰাই হোৱাৰ পিছতে ইয়াতে মই দি দিম আলু। আলুটো মই অকণমান বেছি খাওঁ, সেইকাৰণে দি দিছোঁ। শকত হ'লেও কথা নাই আৰু, খাওঁ যেতিয়া দি দিছোঁ। মাংসত আলু হ'লে ভাল লাগে। ইয়াতে মই অকণমান জালুক দি দিলোঁ। মই ইয়াত জলকীয়া নাই দিয়া, অকল জালুকেই দিছোঁ, অকণমান বেছিকৈ দিছোঁ জ্বলাটো। মায়ে কৈ আছে বাৰে বাৰে অকণমান জালুক চালুক দি খাবা। এইখিনি হৈ গৈছে আৰু এতিয়া ইয়াত লাহেকৈ মই গৰম পানী দি দিম, উতলা গৰম পানী। জোলটো নিজৰ লগত কথা আচলতে, মই মানে নিজৰ যোনে যিমান জোল খায় আৰু। এতিয়া মই ঢাকি 5টা হুইচেল মাৰিব দিম। এতিয়া হুইচেলটো যোৱাৰ পিছত 5টা হুইচেল মাৰিব দিলোঁ, যিহেতু মই গৰম পানী দিছিলোঁ। এয়া হৈ গৈছে, কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। আচলতে কালাৰটো এনেকুৱা হ'লে ভাল লাগে খাই। মই নিমখটো যিহেতু তাতে দিছিলোঁ, চাইছোঁ নিমখ কিমান হ'ল। আচলতে নিমখটো অকণমান কমিছে, সেইকাৰণে মই তাতে অকণমান নিমখ দি দিম। দি অলপ সদায় মানে কি হয়, কুকাৰত যেতিয়া বনোৱা হয় সদায় অকণমান মানে আপোনাৰ আকৌ হুইচেলটো যোৱাৰ পিছত অকণমান মানে কুকাৰ আমাৰ মাংস ৰেডি হৈ গ'ল। ভিডিঅ'টো ইমানতে সামৰিম আৰু। যদি ভাল লাগে তেনে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। মাংসখিনি লাহেকৈ উলিয়াই ল'ম, উলিয়াই লৈ পিনি তাতে হৃদয়ৰে হাসনা তুমি মোলে মন জোছনা হৃদয়ৰে হাসনা